guys, good morning. Welcome to my new vlog. তো গাইজ আজি আমি গৈ আছোঁ কলেজত মানে মই অকলে গৈ আছোঁ কলেজত আৰু ই যাব বজাৰত কিবা বোলে কিনিব লাগে তবে আজি বজাৰতো যাম আপোনালোকক আমাৰ বজাৰত দেখুৱাম ভিডিঅ'টো চাই থাকক আৰু গাইজ এইখন আমাৰ কলেজত নোসোমাম বাৰু এতিয়া ইয়াত ধুনীয়াকৈ চাইকেলখন পাৰ্কিং কৰিলোঁ আৰু এতিয়া বজাৰত এণ্ট্ৰিটো কৰি দিম গাইজ এইখন হৈছে আমাৰ বজাৰ আৰু ধুনীয়াকৈ ইয়াত চাইকেলখন পাৰ্কিং কৰিলোঁ আৰু বলক আৰু গাইজ এইখন আমাৰ দেওমণি বজাৰ এইখন বজাৰ মানে শনিবাৰ আৰু শুক্ৰবাৰেহে বহে আৰু বস্তু কিনিব আহিছোঁ আজি পাৰ চৰাই আৰু এতিয়া আমি গৈ আছোঁ এটা পাৰ চৰাই কিনিব আৰু ফাইনেলি আমি আমাৰ পাৰ চৰাই পাই গ'লোঁ আৰু গাইজ এইখিনি জেগাতে মানে চৰাই হাঁহ এইবোৰ পোৱা যায় সেইবাবে ইয়ালৈকে আহি সোনকালে আমি পাৰ চৰাইটো লৈ ল'লোঁ আৰু দাদাজনে পাৰ চৰাইটো উলিয়াই দিলে খোখাৰ পৰা আৰু কষ্টপে চাই ল'লে এবাৰ পাৰ চৰাই এই ষ্টপ চাবা আৰু এই বঢ়িয়া হয় দেই আৰু মোনা আনিব নহ'ল সেইকাৰণে সেইটোতে ভৰাই ল'লোঁ চাবা এই পচন্দ হোৱা নাই গাইজ কি কবি আৰু কাপোৰে পচন্দ হোৱা নাই বোলে কষ্টকৰ কাপোৰ পচন্দ হোৱা নাই আৰু গাইজ এতিয়া আমি গৈ আছোঁ কলেজত আৰু এইফালে কল কিনি লৈছোঁ 10 টকা গাইজ পইচা নাই আৰু ই মানে মই ভিডিঅ' কৰিলেই ফোনটো লুকাই লয় আৰু কলেজৰ পৰা এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু গাইজ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই